এইবাৰ কৰ পৰিদৰ্শক পদৰ নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব বৰপেটা জিলাৰ শ্ৰী শাফি কামাল হুছেইনক। ধন্যবাদ। এইবাৰ তিনিচুকীয়া জিলাৰ শ্ৰী ঋতুৰাজ হাজৰিকাক ইন্সপেক্টৰ অফ এক্সাইজ পদৰ নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। মোৰ জৰিয়তে হাজাৰজনৰ উপকাৰ হওক, মোৰ জৰিয়তে সমাজত নতুন আৱিষ্কাৰ হওক, মোৰ জৰিয়তে সংস্কৃতিৰ পুনৰ উত্থান হওক, মোৰ জৰিয়তে সভ্যতাৰ পুনৰ উত্থান হওক, মোৰ জৰিয়তে কলা কুশলীৰ বিকাশ হওক, মোৰ জৰিয়তে ভগৱানে যিজনক আটাইতকৈ দুৰ্বল কৰি জন্ম দিছে তেওঁক সুৰক্ষাৰ বাবে হওক, কিবা এটা উদ্দেশ্যত ভগৱানে আমাক জন্ম দিয়ে। কিন্তু জন্মৰ পিছত অজ্ঞানতাৰ অন্ধকাৰে আমাৰ জীৱনৰ মূল উদ্দেশ্যক ঢাকি পেলায়। আৰু যেতিয়া আমি অজ্ঞানতাই আমাৰ জীৱনৰ যিটো আত্মা, আমাৰ শৰীৰৰ যিটো আত্মা তাক যেতিয়া ঢাকি পেলায়, আমি সেই উদ্দেশ্যৰ পৰা হাজাৰ কিলোমিটাৰ আঁতৰি যাওঁ। আৰু যিদিনাখন আমি বুজি পাওঁ, যিদিনাখন আমি অনুভৱ কৰোঁ যে মোৰ কিবা এটা কৰিবৰ বাবে ইচ্ছা আছিল, মই কিবা এটা কৰিব বিচাৰোঁ, সেই দিনাখন আমি বুজি পাওঁ যে ইটছ টু লেট নাও, এতিয়া মই একো কৰিব নোৱাৰোঁ। তাৰ পিছত জীৱনৰ প্ৰতি এক নতুন ধৰণৰ অনুভূতি যে মই কৰবাত ভুল কৰিলোঁ, মই কৰিব নোৱাৰিলোঁ। একেবাৰে দুৰ্বলভাৱে যেতিয়া কোনোবা এজন ব্যক্তিয়ে অনুভৱ কৰে, আমাৰ আগত আহি কয় যে সেই দিনত আমি সুযোগ নাপালোঁ, কৰিব চেষ্টা কৰিছিলোঁ, সেইবিলাক তেওঁলোকৰ ব্যক্তিগত ব্যৰ্থতাৰ স্বীকাৰ, এক পৰাজয়ৰ, এক ক'ব গ'লে পৰাজয়ৰ এক আত্মসমৰ্পণৰ ভাৱ যে মই মোৰ জীৱনত মোৰ যিটো সময়ত মোৰ হাতত কলম আছিল, যিটো সময়ত মই কৰিব পাৰিলোহেঁতেন, সেই সময়ত মই নকৰিলোঁ। আৰু এতিয়া অৱসৰৰ পিছত মই পুৰণি দিনবোৰলৈ উভতি যাব খুজিছোঁ। মই বিশ্বাস কৰোঁ যে আহিবলগীয়া প্ৰত্যেকটো দিন, প্ৰত্যেকটো ক্ষণ, প্ৰত্যেকটো পল মোৰ ৰাইজৰ বাবে, মোৰ এই সমাজখনৰ বাবে, সমাজৰ শেষত থিয় হৈ থকা দৰিদ্ৰজনৰ বাবে। এই অংগীকাৰেৰে যেতিয়া আমি প্ৰশাসনিক সেৱাত যোগদান কৰিম, মই ভাবোঁ আমাৰ জীৱনে অৰ্থ বিচাৰি পাব, আমাৰ জীৱনে উদ্দেশ্য বিচাৰি পাব, অজ্ঞানতা আমাৰ মাজৰ পৰা আঁতৰি যাব আৰু জ্ঞানে আমাক অন্তৰৰ ভিতৰৰ পৰাই পবিত্ৰ কৰি তুলিব। বহুত দিনৰ পিছত অসম প্ৰশাসনিক সেৱাৰ যুটীয়া সচিব পৰ্যায়ৰ বিষয়া এজনক হাতে লোটে টকা লওঁতে অসম আৰক্ষীয়ে ধৰাত পেলাইছে আৰু তেওঁৰ ঘৰৰ পৰা 50 লাখ টকা যোৱাকালি জব্দ কৰিছে। ৰাজনৈতিক নেতাৰ ঘৰত এনেকুৱা হ'লে হয়তো সি এটা বাতৰি হ'লহেঁতেন, আমি হয়তো বিচাৰিলোহেঁতেন ই সোনকালে শাস্তি পাওক। কিন্তু যেতিয়া প্ৰশাসনিক বিষয়া এজন, তাতে গৃহ বিভাগৰ বিষয়া এজনৰ ঘৰত এনেকুৱা যেতিয়া ঘটনা হয়, তেতিয়া যেন কৰবাত আমাৰ মনত এটাই ধাৰণাৰ সৃষ্টি হয় যে আমাৰ ৰাজ্যখনৰ ভৱিষ্যত কি, আমাৰ সমাজখন কিমান দূৰত আগুৱাব পাৰিব। মই অত্যন্ত কষ্ট পাওঁ। প্ৰশাসনিক সেৱা প্ৰায় বিষয়াই ক'ত কেনেকৈ কাম কৰে, তেওঁলোকে ৰাইজৰ লগত কেনেকৈ কথা পাতে, তেওঁলোকে ৰাইজৰ পৰা কি লয় কি নলয়, গোটেই খবৰবিলাক আমাৰ ওচৰত আহে। ৰাজনীতিত থকাৰ কাৰণেই হওক, বহুত দিনৰ পৰা সমাজৰ লগত জড়িত থকাৰ বাবেই হওক, আমি এই খবৰবোৰ প্ৰথম কোনোবাই নগাঁৱত কিবা এটা হাতত লোৱাৰ লগে লগে 10 মিনিট পিছতে মই খবৰ পাওঁ। এই খবৰবিলাকে আমাৰ অন্তৰবিলাক ব্যথিত কৰে। এক প্ৰমাণ পত্ৰ, মানুহৰ অধিকাৰ, মোৰ ঘৰত উপাৰ্জন কিমান, ইনকাম চাৰ্টিফিকেট, দিছ ইজ মাই ৰাইট। মোৰ কাষ্ট, মই যদি অনুসূচিত জনজাতিত জন্ম হৈছোঁ, কাষ্ট চাৰ্টিফিকেট ইজ মাই ৰাইটছ। তাত আকৌ মই পুঁজি কিয় দিব লাগে, তাত মই কাৰোবাক টকা কিয় দিব লাগে? মোৰ যদি দেউতা শিডিউল ট্ৰাইবৰ ঘৰত জন্ম হৈছে, মই মাত্ৰ শিডিউল ট্ৰাইব বুলি কোৱাৰ কথাটোৰ বাবে কোনোবা এজন বিষয়াক মই টকা দিয়াটো কিমান দূৰ গ্ৰহণযোগ্য? মোৰ দেউতাৰ মাটি, মোৰ ককাৰ মাটি,
মাত্ৰ দেউতাৰ জাগাত তেখেতৰ পিছত মোৰ নামটো মোৰ মৃত্যুৰ পিছত সোমোৱাই দিব লাগে। তাৰ কাৰণে মই কিয় টকা দিম? তাৰ কাৰণে টকা দিয়াৰ প্ৰয়োজনীয়তাটো ক'ত আছে? আজিৰ পৰা 4 বছৰ আগতে, খুব সম্ভৱ 5 বছৰ আগতে, মই এজন ইন্সপেক্টৰ অফ স্কুলক সুধিছিলোঁ যে এই কামবিলাক কিয় কৰে? মোক তেওঁ কৈছিল, ছাৰ 18 লাখ টকা দি চাকৰি পাইছোঁ, টকাখিনি ধাৰ কৰি দিছোঁ, যিমান সোনকালে পাৰোঁ টকাখিনি উভতাই দিব লাগে। তেনেকুৱা আমাৰ প্ৰশাসন আছিল।